নমস্কাৰ বন্ধুসকল। কাব্য কিচেন চেনেলটোলৈ মই অনুপলে আপোনালোক সকলোকে স্বাগতম জনালো। আজি আমি সকলোৰে প্ৰিয় গাহৰি মাংস ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো আৰু সেই গাহৰি মাংস আমি বনাম মচুৰ দালি আৰু মান ধনিয়াৰ সৈতে। ৰেচিপিটোৰ বাবে আমি গাহৰি মাংস আধা কেজি লৈছো, আলু দুটা সৰুকৈ কাটি লৈছো, পিঁয়াজ দুটা মিহিকৈ কাটি লৈছো, যিমান পাৰে মিহিকৈ কাটি ল'ব, আৰু বিলাহী দুটা মিহিকৈ কাটিছো, সেইটো মিহিকৈ কাটি ল'ব। মচুৰ দালি 25 গ্ৰাম মান ল'ব, বেছি নহয়। নহৰু আদা আপোনালোকৰ সোৱাদ অনুযায়ী পিচি ল'ব অলপ, আৰু মান ধনিয়াৰ পাত চিনি পাই চাগে আপোনালোকে, মান ধনিয়া পাত ল'ব, আৰু কেঁচা জলকীয়া 3টামান ল'ব, আৰু কালাৰৰ কাৰণে বইল হ'লে বগা হৈ যাব নহয়, মানে কালাৰৰ কাৰণে আধা চামুচমান কাশ্মীৰী মিৰ্চ ল'ব, নহ'লে আপুনি গোটা কাশ্মীৰী মিৰ্চটো তিয়াই পানি খুন্দি ল'ব। আহক এতিয়া আমি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া আমি কম ফ্লেমত কেৰাহীটো পাতি লৈছোঁ। তাৰপৰা আমি গেছৰ এইটো বাৰ্ণাৰ জ্বলালোঁ। তাৰপৰা এইপিনে পানী অলপ আমি গৰম হ'বলৈ দিছোঁ। এতিয়া কেৰাহীটো গৰম হ'লে চালোঁ, চোৱাৰ পাছত আমি প্ৰথমতে এই মাংসখিনি শুকান কেৰাহীতে ভাজিব লাগিব। ফ্লেমটো সদায় কমাই ৰাখিব দেই। মাংসখিনি ঘনাই লৰাই এনেকৈ লাহে লাহে কম ফ্লেমত ভাজিব। আমি কাৰণ তেল দিয়া নাই যেতিয়া লাগি ধৰিব, সেইকাৰণে ঘনাই লৰাব লাগিব। এনেকৈ ঘনাই লৰাই ভাজিব। তাৰপিছত মাংসৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিছে। ইয়াত সময়তে তেল লোৱা মাংসখিনি অকণমানে এনেকৈ মাংসখন ভাজি থাকোঁতে ইয়াৰ পৰা তেল ওলাবলৈ দিব লাগিব। দেখিছে এনেকৈ তেল ওলাইছে মাংসৰ পৰা। তাৰ পৰা এই কাটি লোৱা আলুখিনিও আমি ইয়াতে দিম, কাটি লোৱা পিঁয়াজখিনি ইয়াতে দিম। এনেধৰণে ইয়াতে ভাজি থাকিব লাগিব। যিমান লাগি নধৰালৈকে যিমান পাৰে ভাজি থাকিব আপোনালোকে, মাংসৰ পৰা তেলটো ওলোৱালৈকে। ইয়াক এতিয়া আমি আকৌ অলপ সময়ৰ কাৰণে ঢাকি ৰাখিম। মাজে চেক কৰি থাকিব, আৰু মাজে সময় চাইছে দেখিছে নহয়, তেল ওলাবলৈ আৰম্ভ কৰিছে। চাব যাতে লাগি নধৰে মাংসটো। এনেদৰে লৰাই থাকিব, ভালকৈ লৰাব। এনেদৰে ভাপতে আলুটো সিজিব অলপ অলপ। এতিয়া আমি আকৌ অলপ সময়ৰ কাৰণে ইয়াত ঢাকি ৰাখিম। গেছত তেল ওলাবলৈ আৰম্ভ কৰিছোঁ। আকৌ এবাৰ আমি চাবলৈ লৈছোঁ। এতিয়া মাংসখিনিৰ পৰা তেল ওলাইছে, ইয়াত তলত অলপ অলপ লাগি ধৰিছে। এতিয়া আমি বাকীখিনি বস্তু দিম। ইয়াত কাটি লোৱা জলকীয়া 3টা দিছোঁ, আৰু ইয়াত নহৰু পেষ্টখিনি দিছোঁ। এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ম আমি। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব। এতিয়া আমি কালাৰৰ কাৰণে লোৱা কাশ্মীৰ মিৰ্চখন ইয়াত দি দিছোঁ।
আৰু এয়া মচুৰ দালিখিনি ইয়াতে দিছোঁ। দালিখিনি দিলে আপোনালোকে অলপ চাব, দালিটো এনেকৈ ভাজোঁতে খুব সোনকালে লাগি ধৰে তলত, সেইকাৰণে খুব ঘনাই লৰাই লৰাই ভাজিব লাগিব। এতিয়া আমি আকৌ এবাৰ চাব লৈছোঁ। সেয়া মই কৈছিলোঁ নহয় দালিটো লাগি ধৰে বুলি, দালিটো লাগি ধৰিছে অলপ সেইকাৰণে ঘনাই লৰাই থাকিব। দালিটো যেতিয়া ভাজ খাই যাব পূৰা, তেতিয়াহে আমি ইয়াত পানী দিম। কাশ্মীৰী মিৰ্চ দিয়াৰ পৰা দেখিছে কালাৰটো অলপ বেলেগ হৈছে, নহ'লে বৰ বগা হৈ পৰিব, সেইকাৰণে এইখন দিয়া হৈছে। আপোনালোকে যদি তেনেকৈয়ে ভাল পায় নিদিয়াকৈও খাব পাৰিব কাশ্মীৰী মিৰ্চ। গৰম পানী দিব লাগিব। এইপিনে আমি যে গৰম পানী কৰিছিলোঁ ইয়াৰ উতলিবলৈ আৰম্ভ কৰিছে। ইয়াৰ পূৰা গৰম হ'লেহে দিব লাগিব, ঠাণ্ডা পানী নিদিবই। ইয়াত যিমান পাৰে গৰম পানী দিব। এয়া মাংসখিনি হৈছে, দালিটো লাগিবলৈ আৰম্ভ কৰিছে, এতিয়া পানী দিব পৰা হৈছে। আমি ইয়াত এতিয়া কম কমকৈ এই উতলি থকা পানীখিনি দিম। এই ৰেচিপিটোৰ এটা বৈশিষ্ট্য হৈছে, এই ৰেচিপিটোত মচুৰ দালি দিয়া হৈছে আৰু ইয়াত বিনা তেলত বনোৱা হৈছে। সেইটো কথা আপোনালোকে পূৰা মনোযোগেৰে চাব। ইয়াত অকণমানো তেল দিয়া হোৱা নাই। আৰু মচুৰ দালি পৰাপক্ষত বহু মানুহে দি নাখায় বুলি মই জানো, কিন্তু আজি আপোনালোকক এই কথাটো শিকাবলৈ লৈছোঁ আমি। সেয়েহে আপোনালোকে বনাই মেলি খাই চাব, এনেধৰণে চেষ্টা কৰিব বনাবলৈ। আমি এনেধৰণে বনাই খাওঁ যেতিয়া ভালেই পাওঁ, আমি আপোনালোকেও ভাল পাব বুলি আমি আশা কৰিয়ে বনাইছোঁ। মাংসটো পানীটো শুকাই গৈছে, আকৌ লাগি ধৰিব লৈছে। আমি এটা আকৌ পানী দিম এতিয়া। গৰম পানীটো দিব দেই, ঠাণ্ডা পানী নিদিব। পানী এনেদৰে দি থাকিব। আপোনালোকৰ দালিটো আৰু আলুটো সিজালৈকে পানী দিয়ে থাকিব লাগিব। এতিয়া মই নিৰ্দিষ্ট পৰিমাণে আপোনালোকক যদি কওঁ আধা লিটাৰ বুলি, যদি আধা লিটাৰ দিয়ে, যদি সেই সময়লৈকে আপোনালোকৰ আলুটো নিসিজে তেতিয়া দিগদাৰ হ'ব। সেইকাৰণে অলপ কম বেছি পৰিমাণে আপোনালোকে দিব লাগিব। যদি আধা লিটাৰটোলৈ কম হৈছে তেতিয়া আৰু অকণমান দি দিলে একো আপত্তি নাই। এতিয়া আমি ইয়াত পানী অলপ কম হোৱা যেন লাগিছে, আৰু অকণ পানী গৰম কৰি লৈ ইয়াত দিম। যিহেতু পানী কম হৈছে, সেয়া আমি গৰম কৰি লৈছিলোঁ পানী, আকৌ পানী অলপ দি দিছোঁ ইয়াত। এতিয়া যিহেতু এই আলুখিনি সিজিলে বুলি ক'ব পাৰি আৰু, সেয়েহে আমি এই কাটি লোৱা বিলাহী, মিহিকৈ কাটি লোৱা বিলাহীয়ে দেখিছে সোনকালে গলিবলৈ সুবিধা হ'ব, সেইকাৰণে মিহিকৈ কাটিছোঁ। ইয়াৰ ওপৰত দি দিছোঁ। এতিয়া এইখিনি আমি আকৌ এবাৰ ঢাকি দিলোঁ। গেছৰ ফ্লেমটো বঢ়াই দিম। সেয়ে বিলাহীখিনি ভালকৈ সিজিছে। এতিয়া আমি এটা কাম কৰিব লাগিব, আলুখিনি যাতে ভাগি নাযায় সেইটো ধ্যান দিব লাগিব নহয়। সেইকাৰণে আলু পিচকেইটা আমি লাহেকৈ বেলেগ এটা বাচনত উলিয়াই লওঁ। এনেধৰণে আমি আলু পিচকেইটা উলিয়াই ল'ম। এই বিলাহীখিনি আৰু দালিখিনি ভালকৈ ভাগি যাবৰ কাৰণে এনেকুৱা এডাল ঘাটনি ইউজ কৰিম। এনেধৰণে
নমাই থোৱা আলুখিনি দি দিম তাৰপৰা শেষত এই কাটি লোৱা মান ধনিয়া পাতখিনি দিছোঁ এইখিনি সৰহকৈ এনেকৈ দিব হৈছে আৰু অলপ সময় উতলাৰ পিছত আমি গ্ৰেভিটো ডাঠ হোৱাৰ পাছত নমাই ৰাখিম আমি মাংসখিনি চেক কৰি কেনেকুৱা হৈছে খাবলৈ ধুনীয়া হৈছে ভাল লাগিছে খাই নিমখটো সোৱাদ হৈছে আপোনালোকে এনেদৰে ঘৰত বনাই মেলি খাব আৰু খাই কেনেকুৱা পালে আমাক কমেণ্ট কৰি জনাব ইয়াৰ পাছত আমি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিম ৰাজহাঁহৰ মাংসৰ সৈতে ৰঙালাও এইটো এটা নতুন ৰেচিপি আপোনালোকলৈ আকৌ আমি আগবঢ়াম সেইকাৰণে আপোনালোকে আমাৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব যিহেতু আমাৰ চেনেলটো এটা নতুন চেনেল যদি আপোনালোকে ছাবস্ক্ৰাইব নকৰে আমাৰ নতুন ৰেচিপিবিলাক আপোনালোকে নাপাব সেইকাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ নমস্কাৰ